নমস্কাৰ। দিল্লীত থকা কেইদিন আমি এটা বস্তু খুব মিছ কৰিছিলোঁ আৰু সেইটো আছিলে আমাৰ ঘৰৰ অসমীয়া ভাতসাজ। সেয়েহে আজি ৰাতিপুৱাই ওলাইছোঁ কিবা এটা চাওঁ বুলি আৰু লগতে ভাবিলোঁ আজি ক'ৰবাত আমি এসাঁজ অসমীয়া ভাত খাম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখাই থাকোঁ আমিনো আজি ক'ত এসাঁজ অসমীয়া ভাত খাম। গতিকে ব'লক আৰম্ভ কৰোঁ। এইটো হ'ল ONGCৰ অফিচটো। এইটো আহি প্ৰথমতে আমি পালোহি চাণক্যপুৰী ঠাইখন দেখিবলৈ খুব ধুনীয়া আৰু ইয়াতে আমি দেখিলোঁ এখন গোলাপৰ বাগিচা। সেয়েহে এতিয়া সোমাইছোঁ গোলাপৰ বাগিচাখনত। ব'লকচোন চাওঁ কি আছে ইয়াৰ ভিতৰত। নমস্কাৰ, আমি এতিয়া আহি পাইছোঁহি ইণ্ডিয়া আফ্ৰিকা ফ্ৰেণ্ডশ্বিপ ৰ'জ গাৰ্ডেন আৰু এইখন আছে সত্যমা চাণক্যপুৰী। গতিকে এতিয়া ইয়াৰ ভিতৰত সোমাওঁ আৰু কি আছে চাওঁ ব'লক। গাৰ্ডেনখনৰ এণ্ট্ৰেঞ্চতে আমি দেখিলোঁ ইয়াত বহুত গছ আছে। এজোপা বহুত ডাঙৰ গছ। ৰ'জ গাৰ্ডেনখনত সোমাবলৈ কোনো ধৰণৰ টিকেট নালাগে ইয়াত, মানে ইয়াত এণ্ট্ৰি ফ্ৰী হয়। ইয়াত আমি দেখিলোঁ বিভিন্ন ৰঙৰ গোলাপৰ ফুল, মানে বগা, ৰঙা, গুলপীয়া বহুত ধৰণৰ গোলাপৰ ফুল আছিলে। আমি যোৱা সময়খিনিত মানুহ বেছি নাছিলে, হয়তো আবেলিলৈ অলপ মানুহ হ'ব, কাৰণ এইখিনি সময়ত খুব গৰম পৰিছিলে, দুপৰীয়া আছিলে, সেইকাৰণে মানুহ বেছি নাছিলে তাত। গাৰ্ডেনখনত কাম কৰি থকা মানুহখিনিয়ে কৈছিলে যে ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইয়াত ফুল বেছিকৈ ফুলে। আমি যিটো ছিজনত গৈছিলোঁ সেইটো ছিজনত ফুলবোৰ প্ৰায় অলপ কমিছিলে। এই গোলাপ ফুলখিনিতে ইমান ধুনীয়া লাগিছিলে ৰংটো। ভাল লাগিছিলে চাৰিওপিনে গোলাপৰ ফুলবোৰ দেখি। অলপ সময় তাত পাৰ কৰি আমি তাৰ পৰা ওলাই আহিছিলোঁ আৰু ভাবিছিলোঁ এতিয়া আমি ক'ৰবাত এসাঁজ অসমীয়া ভাত খাম।
আমি প্ৰথমতে আহিলোঁ অসম ভৱনলৈ, কিন্তু ইয়াত আহি দেখিলোঁ অসম ভৱনত কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে সেইটো বন্ধ। সেয়েহে আমি ইয়াৰ পৰা আহিলোঁ আছাম হাউচ। ইয়াত সোমাই চাওঁ কি আছে আছাম হাউচত। আগতে আহি পোৱাহি নাই, সেইকাৰণে আহিছোঁ এবাৰ। ব'লক চাওঁ ভিতৰত। গেটখনৰ এণ্ট্ৰেঞ্চতে দেখিলোঁ এখন ডাঙৰ শৰাই। এইখন দেখি ভাল লাগি গৈছিলে। ইয়াৰ পিছত গ'লোঁ আমি ৰিচিপশ্যন কাউণ্টাৰত, আৰু তেওঁলোকে দেখুৱাই দিলে কোনফালে গ'লে আমি ইয়াৰ ভিতৰত থকা হোটেলখন পাম। গতিকে এইফালে আমি এনেদৰে সোমাই গ'লোঁ। গোটেই মানুহবোৰে অসমীয়াতে কথা পাতি আছিল, সেইকাৰণে ভাল লাগি গৈছিলে। আৰু অৱশেষত আহি গ'ল আমাৰ অসমীয়া সম্পূৰ্ণ নিৰামিষ এসাঁজ ভাতৰ থালি। লগত এয়া আছিলে পদুনা চাটনি, মাটি দালি, পিটিকা, খাৰ, ভাজি গোটেইখিনি দিছিলে তেওঁলোকে। লগত আমি লৈছিলোঁ মাছৰ টেঙা, আৰু তেওঁলোকে দিছিলে জহা চাউলৰ পায়স। অতি তৃপ্তিৰে আমি ভাত সাজ খালোঁ। বহুত দিনৰ পিছত এনেদৰে অসমীয়া ভাত সাজ খাই আমাৰ খুব ভাল লাগিল। আৰু এয়া পিছে তামোলৰ বটাত চব গুটি। বহুত মানুহ আছিলে সেইদিনা, খাবলৈ আহিছিলে। এইখিনি হ'ল আছাম হাউচৰ পিছফালে থকা ঠাইখিনি, আৰু এইখিনি হ'ল আগফালৰ ৰিচিপশ্যন কাউণ্টাৰৰ ওচৰত থকা ঠাইখিনি। ইয়াতে আমি ভাত খাই অলপ সময় জিৰাইছিলোঁ। ইয়াত আছিলে বিভিন্ন ধৰণৰ মেগাজিন, আৰু এইখন হ'ল আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ এখন ফটো। আগফালৰ পৰিৱেশটো খুব ধুনীয়া। এয়া বহুত গছ আছিলে ফুলৰ। এইখিনি হ'ল এণ্ট্ৰেঞ্চখিনি, আৰু আমি এতিয়া গৈছোঁ পিছফাললৈ, মানে পিছফালখননো কেনেকুৱা সেইখিনি চাইছিলোঁ। এইখিনি ঠাইতে কেতিয়াবা কিবা অনুষ্ঠানো হয়। ইয়াত এনেদৰে চেয়াৰ পাৰা হৈ আছিলে। লগতে এইখিনি ফুল, ইমান যে ধুনীয়া লাগিছে ফুলখিনি। এইটো এটা 4 মহলীয়া বিল্ডিং হয়।
অলপ দূৰ পিছে পিছে এনেদৰে দেখিছিলোঁ এখন সৰু সৰু শৰাই। এয়া এই ঠাইখিনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ মাৰ্গ বুলি কোৱা হয়। আৰু ইয়াৰ পিছত আমি উভতি আহিলোঁ আমাৰ গেষ্ট হাউচলৈ। আজিৰ দিনটো এনেদৰে পাৰ কৰি খুব ভাল লাগিল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।